আজি আছে কলেজ উইকৰ লাষ্ট ডে হিচাপে আজি আছে কালচাৰ ৰেলী। তো মই তাৰ কাৰণে ৰেডি হৈছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টটোৱে থিম লৈছে ভাৰতৰ বিভিন্ন উৎসৱবোৰ দেখুওৱা আৰু সকলোবোৰ ফিল্ডত আহি ৰেডি হৈছে। ৰেলী ষ্টাৰ্ট হ'বই আৰু আমি গৈ আছোঁ, ৰেলী ষ্টাৰ্ট হৈ গ'ল। তো আপোনালোকক দেখাবলৈ আমাৰ ডিপাৰ্টমেণ্টটো আৰু আমি বিহু, হোলী, তাৰপাছত ঈদ, ওনাম, নৱৰাত্ৰি, গণেশ চতুৰ্থী, জন্মাষ্টমী, খ্ৰীষ্টমাছ এনেকৈ সকলোবোৰ লৈছোঁ আৰু ৰেলী শেষ হোৱাৰ পিছতে আমি সকলোবোৰ আহিলোঁ ফিল্ডলৈ, যিহেতু তাত আকৌ আমাক ৰিজাল্ট দিয়ে যে কোনে প্ৰাইজ পাইছে ৰেলীত, কোনটো ডিপাৰ্টমেণ্ট। আৰু বেয়া লাগিছে ক'বলৈ, কাৰণ আমাৰ ডিপাৰ্টমেণ্টটো কোনো পজিশ্যন নাপালে, কিন্তু নাপালেও তেওঁ বহুত কষ্ট কৰিছে সকলোখিনিয়ে, জুনিয়ৰখিনিয়েও বহুত কষ্ট কৰিছে, কিন্তু একো নাই, নেক্সট ইয়াৰ আকৌ ভালকৈ কৰিলেও হ'ল। এবাৰ নাপালে একো নাই। আৰু ফাৰ্ষ্ট পজিশ্যনটো পালে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টে। তাৰপাছত আমিও কিবা এটা খাই মেলি ঘৰলৈ বুলি আহিলোঁ। তো আজিলৈ আহিছোঁ, বাই।